হেল্ল' ফ্ৰেণ্ডছ, মই ভাবিলোঁ যে মানে কি ইউটিউব চেনেলটো ইয়াৰ পৰা মানে কি ষ্টাৰ্ট কৰি দিওঁ। মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম। ইহঁতৰ মানুহ নাই, ভাবিলোঁ মই ইয়াতে মানে কি ভিডিঅ'টো বনাই দিওঁ। সেইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ দেই, বেয়া নকৰে নলাব। আৰু যিহেতু বেকগ্ৰাউণ্ডটো মানে কি ভাল মানে হ'লে আৰু ভাল লাগে ন নিজৰে। সেইকাৰণে ভাবিলোঁ ইয়াতে মানে কি ভিডিঅ'টো বনাই দিওঁ। ইহঁতৰ মানুহ নাই, বৰ্তমান মানে ওলাই গৈছে আৰু আজি আহিব মানে দেৰিলৈকে আহিব। এতিয়া বৰ্তমান মই আছোঁ ঘৰটো মানে কি অকণমান কামবিলাক কৰি দিম। আৰু ইয়াতে মানে কি ইহঁতৰ বেবীটো আছে, বেবীটো ডাঙৰ হৈছে, তাৰ আহিবলৈ স্কুল বন্ধ হৈছে। সি বৰ্তমান মানে কি শুই আছে, সি শুই আছে তাৰ লগত আছোঁ মই। সি শুই আছে, আপোনালোকক দেখুৱাইছোঁ। সি শুই আছে বৰ্তমান। এতিয়া মই কামখিনি আৰু ষ্টাৰ্ট কৰি দিওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। যদি ভাল লাগে এটা প্লিজ লাইক কৰি দিব। এইবিলাক বাচন বৰ্তন ধোৱা আছোঁ, মই ধুব আহিছোঁ মানে। আৰু ইহঁতৰ মানে কি ঘৰত মানে কি মানুহ নাই আজি, সুধিব গৈছে মোক মানে কি ঘৰটো চাব দি গৈছে। এইবিলাক বাচন বৰ্তন ধুব দি থৈ গৈছে, ঘৰত কোনো মানুহ নাই। ইয়াতে দৰ্জাখন মাৰা আছে, ইয়াত লক কৰাইছে আৰু ইয়াত বৰ্তমান নাই কোনেও। ইয়াত বৰ্তমান ইয়াতে দৰ্জাখন খোলা আছে। সেইটো ইহঁতৰ বেবীটো শুই আছে। এয়া ঘৰ মুচিছোঁ, এইটো ঘৰ গোটাই ক্লিয়াৰ কৰি মাজি এতিয়া ঘৰ মোচা হ'ব আৰু অকণমান বাকী আছে। আমাৰ ইয়াত আজি ৰাতি মস্ত বৰষুণ দিছে, তামাম বৰষুণ দিছে। আৰু এতিয়া আমি বতাহ বৰষুণ চাব আহিছোঁ। আমাৰ মানে ঘৰৰ টিংবিলাক উৰাই লৈ গৈছে আৰু গাছ পৰিছে, গাছ ভাঙিছে। কিবা কিবি এতিয়া বহুত ডাঙৰ হৈছে। আপোনালোকক দেখিছেনে নাই জনাবচোন। আমাৰ ইয়াত কিন্তু বহুত বতাহ বৰষুণ দিছে ৰাতি। এতিয়া আন্ধাৰ হৈছে, চাব আহিছোঁ কাৰ কি হৈছে কি হোৱা নাই। ফ্ৰেণ্ডছ, এয়া দেখিছেনে গাছ এইবিলাক পচি এইবিলাক ভাঙিছে। এই ঘৰ ভাঙি গৈছে, লগা আছে এইবিলাক গাছ। এইফালেও ভাঙিছে ঘৰটো।